Sipajhar অঞ্চলত সুস্থ শৈক্ষিক পৰিৱেশ আৰু উন্নতমানৰ পাঠদানেৰে উজলি উঠা অন্যতম শিক্ষানুষ্ঠান পশ্চিম দৰং একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 2010 চনত স্থাপিত এই একাডেমীত কলা আৰু বিজ্ঞান শাখাত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমেৰে পাঠদান কৰা হয়। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা থকা এই একাডেমীত বিজ্ঞান শাখাত 2 বছৰীয়া ইণ্টিগ্ৰেটেড কোচিঙৰ সুবিধা আছে। যোগ্য অভিজ্ঞ এই PD একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ বাবে সঠিক দিগদৰ্শন কৰি আহিছে। উন্নতমানৰ লেবৰেটৰীত ছাত্ৰ ছাত্ৰীসকলে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিৰ ব্যৱহাৰিক শিক্ষা লাভ কৰে। তদুপৰি ডিজিটেল ক্লাছৰ মাধ্যমেৰেও ছাত্ৰ ছাত্ৰীক পঢ়াৰ প্ৰতি আগ্ৰহী কৰোৱা হয়। পাঠ্যপুথিৰ লগতে সাহিত্য চৰ্চা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, গ্ৰুপ ডিছকাশ্যন, মডেল প্ৰেজেণ্টেশ্যন, শিক্ষামূলক ভ্ৰমণ আদিৰে বৌদ্ধিক বিকাশত গুৰুত্ব দিয়া হয়। গুণগত শিক্ষাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাই এই একাডেমীৰ লক্ষ্য আৰু উদ্দেশ্য। বিগত বৰ্ষবোৰৰ দৰে 2025 বৰ্ষতো পশ্চিম দৰং একাডেমীয়ে চিপাঝাৰত সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিছে। তদুপৰি JEE, CEE, NEET আদি প্ৰতিযোগিতামূলক পৰীক্ষাত অসাধাৰণ সফলতাৰে অসমৰ ভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰীসকল জিলিকি আছে। গৌৰৱময়ী 15 বছৰীয়া সফল যাত্ৰাত সুসংগত শিক্ষা, নিয়মানুৱৰ্তিতা আৰু সফলতাৰ অন্য নাম পশ্চিম দৰং একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল।